হেল্ল' গাইজ, আজি কুমিল্লাৰ এখন ঠাইত যাম। আপোনালোকক দেখুৱাম ঠাইখন কেনেকুৱা হয়, বহুত ধুনীয়া হয় টুৰিষ্ট প্লেচ। তো আমাৰ লগত থাকক, আজি ভিডিঅ'টো খুব ধামাকা হ'ব, চাই থাকক। চ' ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ। আমি এনেকুৱা এখন জেগাত যাম, আপোনালোক সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব যে বাংলাদেশত 95% মুছলিম এখন দেশ হয়। তাতে বৌদ্ধ মন্দিৰ, ইমান বৃহৎ আকাৰৰ এটা বৌদ্ধ মন্দিৰ, সেইটো ভিজিট কৰিবলৈ গৈ আছোঁ। মোৰ লগত মোৰ দুজনমান ফ্ৰেণ্ড আছে, অসমৰে হয়, আৰু দুজনমান ইয়াৰে বঙালী ফ্ৰেণ্ড আছে। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে দেখিব কিমান ডাঙৰ এটা বৌদ্ধ মন্দিৰ আৰু ইমান নিট এণ্ড ক্লিন। এইটো এটা APZ হয়, ইয়াতে আপোনাৰ ইণ্টাৰনেশ্যনেল আৰু ৰপ্তানি আৰু আমদানি হয়। চ' আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰিব। আৰু বাংলাদেশ বহুতে কয় ন ডেভেলপ নহয়, বাংলাদেশ মানে গৰীব। একচুৱেলি ইয়াৰ পিকচাৰটো টোটেলি ডিফাৰেণ্ট। যিবিলাকে বাংলাদেশত আহিছে তেওঁলোকে জানে কিমান ডেভেলপ হৈছে আৰু ইয়াৰ মানুহ কিমান কষ্ট কৰে, কিমান বেছি কাম কৰে, নিজৰ চকুৰে দেখিলে গম পাব। এইটো এটা ৰেল লাইন হয়। আৰু ফাইনেলি আমি আহি পালোঁ সেই বৌদ্ধ মন্দিৰটো। টিকেট কাটিলোঁ, এতিয়া আমি এণ্ট্ৰি কৰি গ'লোঁ, এণ্ট্ৰি কৰি দিলোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে ডেফিনেটলি খুব ধুনীয়া এটা মন্দিৰ হয়, মজা পাব। আৰু ইমান নিট এণ্ড ক্লিন হয়, জোতা চেণ্ডেল এলাও নাই, ভিতৰত জোতা চেণ্ডেল পিন্ধি যাব নিদিয়ে। ঠাই আছে, চবেই জোতা চেণ্ডেল খুলি যাব লাগে, ময়ো খুলিলোঁ। মোজা পিন্ধি যাব পাৰি বাৰু, বাট তাৰ বাদে জোতা চেণ্ডেল বা তেনেকুৱা ধৰণৰ একো এলাও নকৰে। এইটো মূল প্ৰৱেশ পথ আৰু ওপৰত যিমান চাই আছে চব গল্ডেনৰ প্ৰলেপ দিয়া আছে। এয়া বৃহৎ আকাৰৰ বুদ্ধদেৱৰ মূৰ্তিটো দিয়া আছে। আৰু ভিতৰ ভাগো আপোনালোকক দেখুৱাম, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মোৰ বাংলাদেশী ভাই, জনি ভাই, আমাৰ কলেজৰ সন্মুখতে। ভাই কিছু বলেন। হেল্ল'। আৰু এয়া হৈছে মন্দিৰৰ প্ৰথম ভাগ, আগভাগটো। দুফালে দুটা নাগৰাজৰ প্ৰতিমূৰ্তি দিয়া আছে ইয়াতে। আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে মন্দিৰটো, দেখিলেই মানে আপোনাৰ মনটো আপ্লুত হৈ যাব। আৰু ইয়াতে নাগৰাজৰ ছাইডত লিখা আছে, নাগৰাজক স্পৰ্শ কৰিব মানা কৰিছে কৰ্তৃপক্ষই। কিয় কৰিছে নাজানো, বাট এইটো কিন্তু গল্ডেনৰ প্ৰলেপ নাই, এই নাগৰাজৰ দুটাত নাই, এই দুটা কালাৰিং কৰা। আৰু দুই চাইডে এনেকুৱা। আপোনালোকে যেনেকৈ মই কৈছিলোঁ, আজি কুমিল্লা টাউন মানে বাংলাদেশ ফুৰিব আহিছোঁ। ইয়াত এটা বৌদ্ধ বিহাৰ আছে। তো এতিয়া আপোনালোকক মই দেখাই আছোঁ যে বাংলাদেশতো বৌদ্ধ মানুহ আছে, আপোনালোকে দেখিলে গম পাব। যেনেকৈ চাই আছে, দেখাই আছোঁ সেই বৌদ্ধ মন্দিৰটো, বৌদ্ধ বিহাৰটো। আপোনালোকে চাব পাৰিব, পিছফালে এইটো হৈছে বৌদ্ধ মন্দিৰ, আপোনালোকে দেখা পাইছে। আমি এতিয়া ভিতৰৰ ফালে সোমাই যাম, আপোনালোকে দেখিব। বৃহৎ আকাৰৰ মন্দিৰ, বৌদ্ধ মন্দিৰ। আপোনালোকে বিশ্বাস নকৰিব যে বাংলাদেশত 95% মুছলিম প্ৰধান এখন দেশ, তাৰ মাজত ইমান ডাঙৰ এটা মন্দিৰ আছে। এয়া হৈছে সেই মন্দিৰটো, চাৰিওফালে আপোনালোকক দেখুৱাই আছোঁ কিমান বৃহৎ আকাৰৰ মন্দিৰ। এইটো এটা গেট হয়। চাৰিওফালে ইমান ধুনীয়াকৈ এটা পৰিৱেশ দেখা পাই আছে। ইফালে বৌদ্ধ মানুহ এজনো আছে, এই এটা ল'ৰা, বৌদ্ধ ল'ৰা খেলি আছে, এইটো ফুটবল খেলি আছে বাৰু। বৃহৎ আকাৰৰ এটা মন্দিৰ। ইয়াৰে আমাৰ দুজন ল'ৰা আছে, মোৰ ক্লাছমেট হয়, দুজন অসমৰ হয়, চানোৱাৰ ৰহমান আৰু হাফিজুৰ মোল্লা। চাওক এই দৰ্জাটো চাওক, গল্ডেন প্ৰলেপ দিয়া আছে, পূৰা গল্ডৰ হয়। গল্ডৰ চাওক, এইটো ডনেট কোনে কৰিছে আপোনালোক দেখা পাই আছে, বান্নুৰ নাম, ডনেটেড বাই বেংক অফ থাইলেণ্ডৰ পৰা কৰিছে। একেজন মানুহে কৰিছে এইটো ডনেট। আৰু ওপৰখিনিও কোনোবাই কৰিছে, ডনেটেড কৰিছে। নামটো বাৰু অকণমান জটিল বাৰু, যিয়ে নহওক এইটো গল্ডৰ হয়। ওপৰত যিমান আছে চব গল্ডৰ। ইমান ধুনীয়া এটা পৰিৱেশ দেখা পাই আছে। আৰু প্ৰশাসনৰ মানুহেদি এইটো প্ৰটেকশ্যন দিয়া হয়, পুলিচ প্ৰটেকশ্যন আছে। এইটো মূল গেট হয়, এইখন এটা মূল গেট, এইখিনিতে প্ৰৱেশ কৰিছোঁ। এইটো বৌদ্ধ ল'ৰা এটা, ইমান ধুনীয়া পৰিৱেশ এটা, বতৰো বহুত ধুনীয়া হয়।
বহুত মানুহ আহে চাবলৈ, যিহেতু গল্ডেন এটা মন্দিৰ হয়, বৌদ্ধ মন্দিৰ। চ' এইটো চাওক, এইটো দৰ্জা এটা হয়, এইটো গল্ডৰ হয়। চ' কলা মাৰা আছে, ডনেটেড বাই থাইলেণ্ডৰ মানুহে ডনেট কৰিছে। এইটো থাইলেণ্ডৰ মানুহে ডনেট কৰা, ঝুম কৰি দেখাই আছোঁ আপোনালোকক। এইটো এটা বৃহৎ আকাৰৰ বৌদ্ধৰ এটা প্ৰতিমা ইয়াতে লগাই থোৱা হৈছে, আপোনালোকে দেখা পাইছে। এইটো গল্ডৰ হয়, গোটেইখিনি নহয় বাৰু, এটা প্ৰলেপ আছে আৰু গল্ডৰ। এতিয়া কিবা লিখা আছে বাৰু, এইটোতো ক'ব নোৱাৰিম কি ভাষাত লিখা আছে, কিবা এটা লিখা আছে। আৰু এইটো হৈছে ডনেশ্যন বক্স, এইটো হৈছে মূল মন্দিৰটো, আৰু ভিতৰত তেনেকুৱাকৈ সজাই থোৱা হৈছে, ইমান ধুনীয়াকৈ সজাই থোৱা আছে। এই মন্দিৰটো বনাওঁতে মানে যোনে ডনেট কৰিছে তেওঁলোকৰ এটা নাম দিয়া আছে। US পৰা কৰিছে, কিমান ডলাৰ কৰিছে। কিন্তু নতুনকৈ বনাইছে, এতিয়া পুৰণাটোত আমি যাম। এইটো হ'ল প্ৰাৰ্থনা হল তেওঁলোকৰ, এইটো প্ৰাৰ্থনা হল, এতিয়া লক আছে বাৰু। আৰু এইটো হৈছে গেষ্ট হাউচ, শালবন বিহাৰ গেষ্ট হাউচ।